Hello students, আজি আমি ক্লাছ 10ৰ হিউমেন ডাইজেষ্টিভ চিষ্টেম ষ্টাৰ্ট কৰিম নিউট্ৰিশ্যন চেপ্টাৰটো। ইয়াৰ আগতে মই কথা এটা কৈ লওঁ দেই, এই চেপ্টাৰটো বহুতেই ইম্পৰ্টেণ্ট, নট অনলি ফৰ ইয়ৰ HSLC বাট ইন ফিউচাৰো, যিহেতু তোমালোকে যিকোনো যেতিয়া আমাৰ মেইন উদ্দেশ্য কি ভালকৈ পঢ়ি শুনি পিছত চাকৰি লোৱাটো ন। তো আমি যেতিয়া বিভিন্ন চাকৰি এক্সাম দিবলৈ যাম ন, ইয়াৰ পৰা কুৱেশ্যন সোধে। চ' মই আগতে কৈছিলোঁ যে আমি হ'লোঁ বহুকোষী প্ৰাণী, হয়নে? আমিতো এমিবা নহয়, আমি বহুকোষী প্ৰাণী, হয়নে? চ' বহুকোষী প্ৰাণীবিলাকৰ ক্ষেত্ৰত কি হয়, তোমাৰ বিভিন্ন অংগতন্ত্ৰ আছে, অংগ গঠন লগ লাগি তন্ত্ৰ হৈছে। চ' আমাৰ ডাইজেষ্টিভ ছিষ্টেমটোৰ প্ৰচেছটো অলপ বেলেগ হ'ব, অলপ কমপ্লেক্স হ'ব আমাৰ ছিষ্টেমটো, ঠিক আছে? তো তোমালোকে এইবিলাক আগতে পাই আহিছা, কিন্তু এতিয়া চাগে পাহৰিছা। তোমালোকে এটা কাম কৰিবা, এই ভিডিঅ'টো 2-3 বাৰমান চাবা, ভালকৈ শুনিবা, তেতিয়া বস্তুখিনি একেবাৰে মনত থাকি যাব, তাৰপিছত আৰু নাপাহৰা। এইটো চোৱা, আমাৰ ডাইজেষ্টিভ ছিষ্টেমৰ ক্ষেত্ৰত, আমাৰ নিউট্ৰিশ্যনৰ ক্ষেত্ৰত আমাৰ কি হয় হিউমেনত, আমাৰ প্ৰথম তোমাৰ পাচন আৰম্ভ হয় মুখত। আমি কি কৰোঁ, প্ৰথম খাদ্যটো কি কৰোঁ, মুখ গহ্বৰত লওঁ ন, মুখ গহ্বৰত মুখত লওঁ, মুখত লোৱাৰ পিছত আমি কিহৰ সহায়ত লওঁ, দাঁতৰ সহায়ত লওঁ, হয় নহয়? দাঁতৰ সহায়ত লওঁ। আমাৰ মুখত কি থাকে, লালতী গ্ৰন্থি থাকে। লালতী গ্ৰন্থিয়ে কি কৰে, লালতী গ্ৰন্থিৰ পৰা লালতী নিঃসৰিত হৈ পেলাই খাদ্যত মিহলি হয়, হয় নাই? কিবা এটা বস্তুৰ গোন্ধ পোৱাৰ লগে লগে বা খাদ্য বস্তুটো দেখাৰ লগে আমাৰ কি হয়, অট'মেটিক মুখত পানী আহি যায়, তাত লালতী আহি কাম হৈছে খাদ্য বস্তুটোক পিছল কৰি তোলা। আৰু লালতী তোমাৰ হেৰি থাকে, এটা এনজাইম থাকে, সেইটোৰ নাম হৈছে লালতী এমাইলেজ, ঠিক আছে? এইটো এটা এনজাইম হয়, এনজাইম, ঠিক আছে? এনজাইমবোৰ কি হয় সাধাৰণতে, এনজাইমবোৰ যেনেকৈ আমাৰ তলা আৰু চাবি তেনেকুৱা টাইপৰ, প্ৰত্যেকটো তলাৰে এটা নিজস্ব চাবি থাকে, ঠিক তেনেদৰে প্ৰতিটো উপাদানৰে এটা নিজস্ব এনজাইম থাকে। সেই এনজাইমটোৱেহে সেই উপাদানটোক ভাগিব পাৰে, নহ'লে বেলেগ এনজাইমে নোৱাৰে, ঠিক আছে? চ' আমাৰ লালতীত কি থাকে, মুখ গহ্বৰত লালতী এমাইলেজ থাকে। এই লালতী এমাইলেজৰ কাম কি হয়, আমাৰ খাদ্যৰ যিটো শৰ্কৰা, ঠিক আছে, আমাৰ খাদ্যৰ যিটো শৰ্কৰা উপাদানটো ভাগাত সহায় কৰে লালতী এমাইলেজে। আমাৰ পাচন প্ৰক্ৰিয়া একদম মুখৰ ভিতৰতে আৰম্ভ হৈ যায়। আৰু ইয়াৰ কাৰণে কি হয়, সহায় কৰে, দাঁতে সহায় কৰে। দাঁতে কি কৰে, দাঁতে আমাৰ খাদ্যবস্তু গ্ৰহণ কৰে আৰু তাৰপিছত গুড়ি কৰে, খাদ্যবস্তু গুড়ি কৰি তাৰপিছত পকাই থাকে, তেতিয়া তোমাৰ ধুনীয়াকৈ লালতীটো মিক্স হৈ যায়। মিক্স হৈ যোৱাৰ লগে লগে খাদ্যবস্তুটো পিছল হৈ যায়। এক নম্বৰতে লালতীৰ এক নম্বৰ কাম হৈছে খাদ্যবস্তুটো পিছল কৰি তোলা, খাদ্যবস্তুটো সহজে ডিঙিত গুচি যাব। আৰু দুই নম্বৰ কামটো হৈছে লালতী এমাইলেজ মিক্স কৰি দিয়ে। লালতী এমাইলেজ মিক্স কৰাৰ লগে লগে তোমাৰ মুখৰ ভিতৰতে শৰ্কৰা পাচন হোৱা আৰম্ভ হৈ যায়। হ'ল, আমাৰ মুখ গহ্বৰৰ প্ৰথম কাম হৈছে, লালতীৰ কাম হৈছে এই দুটা। প্ৰথম আমাৰ পাচন ক'ৰ পৰা আৰম্ভ হৈছে, মুখ গহ্বৰৰ পৰা আৰম্ভ হৈছে পাচন, ঠিক আছে? এতিয়া চোৱা, যেতিয়া আমাৰ খাদ্য বস্তুখিনি প্ৰথম লালতী মিহলোৱাৰ পিছত খাদ্য বস্তুখিনি আমাৰ মুখ গহ্বৰৰ পিছফালেদি খাদ্যনলীৰে ভিতৰলৈ সোমাই যায়। এই যে মুখ গহ্বৰেদি খাদ্যনলীলৈ সোমাই গ'ল, হয়নে? এই খাদ্যনলীত যোনখিনিত সোমাই যায় নহয়, এইখিনিততো আমাৰ হাওঁফাওঁলৈ যোৱা বায়ু হেৰিটোও থাকে, হয় নহয়? বায়ুৰ পাইপডালো থাকে। চ' খাদ্যনলীৰ বায়ুৰ পাইপডালৰ লগতে একেলগে থাকে, হয়নে? কিন্তু দুইটা বেলেগ বেলেগ পাইপ দেই। প্ৰথম আৰম্ভণিটো একেটাই হয়, হৈ পেলাই দুটা বেলেগ বেলেগ হৈ যায়। ইয়াত এটা ভাল্ভ থাকে, সেই ভাল্ভটোৱে তোমাৰ এটা কপাট থাকে, সেই কপাটটোৱে তোমাৰ আমাৰ শ্বাসনলীডাল বন্ধ কৰি ৰাখে। যেতিয়া তোমাৰ খাদ্যবস্তু কেতিয়াবা শ্বাসনলীত সোমাই যায় আৰু তেতিয়া আমি কি কৰোঁ, আমি চৰচৰণি খাওঁ। মই যে এনজাইম বুলি ক'লোঁ, এনজাইম বা উৎসেচক, অনুঘটকৰ কাম কি? অনুঘটকবোৰ চোৱা, এইটো এটা এনজাইম, এইটো এটা হৈছে তোমাৰ এইটো ছাবষ্ট্ৰেট, এটা মানে খাদ্যৰ উপাদান, আৰু এইটো হৈছে এনজাইম। এইটো এটা তলা চাবিৰ নিচিনা হয়। এটা নিৰ্দিষ্ট তলাত যেনেকৈ এটা নিৰ্দিষ্ট চাবি থাকে, তেনেকৈ এটা নিৰ্দিষ্ট খাদ্যৰ উপাদানক এটা নিৰ্দিষ্ট এনজাইমেহে ক্ৰিয়া কৰিব পাৰে। এতিয়া চোৱা, এই খাদ্যৰ উপাদানটোৰ শ্বেপটো এনেকুৱা কাৰণে, ইয়াৰ আকাৰটো এনেকুৱাৰ কাৰণে তোমাৰ এনজাইমটোৰ আকাৰ এনেকুৱা, কাৰণ এই আহি পেলাই এটা সময়ত কি হ'ব, ইয়াত তোমাৰ ধুনীয়াকৈ লগ লাগি যাব, হয়নে? এতিয়া যদি খাদ্য বস্তুটো তোমাৰ এনেকুৱা আকাৰ হ'লহেঁতেন, তেতিয়া লগ লাগিব পাৰিলেহেঁতেন, নোৱাৰিলে। ইয়াৰ পৰা এইটোৱে গম পালোঁ যে নিৰ্দিষ্ট এটা এনজাইমে এটা নিৰ্দিষ্ট খাদ্যবস্তুৰ ওপৰত কাম কৰে। যেনেকৈ আমি এতিয়া অলপ আগতে পাইছিলোঁ যে লালতী এমাইলেজ, হয়নে? লালতী এমাইলেজে কি কৰে, অকল তোমাৰ শৰ্কৰাৰ ওপৰত কাম কৰে। লালতী এমাইলেজে কিন্তু প্ৰটিনৰ ওপৰত কাম নকৰে, বা লালতী এমাইলেজে তোমাৰ চৰ্বিৰ ওপৰতো কাম নকৰে, অকল তোমাৰ শৰ্কৰাৰ ওপৰতহে কাম কৰিব এমাইলেজ থাকিলে, ঠিক আছে?
নেক্সট আহিলে দাঁতৰ কথা। এতিয়া যে মই দাঁতৰ কথা ক'লোঁ, দাঁতৰ সহায়ত লওঁ, আমি এইটোতো জানি ল'ব লাগিব যে মানুহৰ দাঁত যে থাকে, দাঁতৰ প্ৰকাৰ কি কি আছে। ঠিক আছে, আমাৰ কি কি প্ৰকাৰ আছে চোৱাচোন। দাঁতৰ আমাৰ তলতো আৰু ওপৰতো, এইটো আপাৰ জ, এইটো আপাৰ জ, এইটো লোৱাৰ জ। ঠিক আছে, ইয়াত এই প্ৰথম চাৰিটা তোমাৰ কি থাকে, এই প্ৰথম চাৰিটা হৈছে তোমাৰ ইনচিছৰ, ইয়াক কোৱা হয়। তাৰপিছত এইটো হৈছে এইটো আৰু এইটো হৈছে কেনাইন। এই দুটা তোমাৰ চেডক, এতিয়া কুকুৰ নিচিনা দাঁত, যিকেইটা কেনাইন বুলি কোৱা হয়। ঠিক আছে, দুটা থাকে। তাৰপিছত থাকে এই দুটা থাকে প্ৰি মৌলাৰ থাকে, আৰু এইটো মৌলাৰ, এইটো পোষক বুলি কয়। মৌলাৰ হৈছে পোষক, ইয়াত তিনিটা থাকে, এইফালে তিনিটা, এইফালে তিনিটা থাকে, আৰু ইয়াত এই প্ৰি মৌলাৰটো থাকে, এইফালে দুটা, এইফালে দুটা। ইনচিছৰৰ কাম হৈছে কিবা এটা বস্তু গ্ৰহণ কৰা বা কাটি দিয়া বা গ্ৰহণ কৰা। ইয়াৰ কাম হৈছে, এই কেনাইনৰ কাম হৈছে, এই চেডকৰ কাম হৈছে যে বস্তুটো ফালা চিৰা। ইয়াৰ কাম হৈছে, এই প্ৰি মৌলাৰৰ কাম হৈছে বস্তু গুৰি কৰা, আৰু মৌলাৰৰ কাম হৈছে বেছি টান বস্তু গুৰি কৰা। চোৱাচোন, এতিয়া কেঁচিৰ নিচিনা নহয় জানো। এতিয়া যদি কেঁচিখন যদি এনেকৈ থাকে, কেঁচিখনৰ এই অংশটোত আমি এটা ডাঙৰ মোটা বস্তু এটা দিলেও কাটা যাব, কিন্তু এইখিনি অংশত কাটিবৰ কাৰণে বেছি মোটা বস্তু কাটা নাযাব। ঠিক তেনেদৰে আমাৰ দাঁতৰ কাম হয়। ঠিক আছে, এইখিনিত বেছি টান বস্তু তুমি ভাগিব পাৰিবা, কিন্তু ইয়াত কম টান বস্তু ভাগা যায়। হৈ গৈছে, এইটো হৈছে দাঁতৰ কাম। এই দাঁতে আমাক গ্ৰহণ কৰি পেলাই ইয়াত তোমাৰ ফৰ্ম কৰে, ইয়াত তোমাৰ লালটিৰ লগত মিক্স কৰে। ঠিক আছে, এতিয়া খাদ্যবস্তু যিটো মিক্স কৰি পেলাই যিটো বল নিচিনা বনাইছে, যিটো তোমাৰ খাদ্যনলী দি এনেকৈ সোমাই যাব, সেইটো কি বুলি কয় জানা, বলাছ। সেইটো বলাছ বুলি কোৱা হয়। এতিয়া চোৱা, খাদ্যবস্তুটো আমি কি কৰিলোঁ, এইবাৰ খাদ্যনলী দি আমি তললৈ পঠিয়াই দিলোঁ। খাদ্যনলী যেতিয়া তললৈ পঠিয়াই দিয়া যায় নহয়, ইয়াত এটা বেলেগ মেকানিজম এটা ইউজ হয়। যে তেতিয়া চোৱা, ইয়াত মধ্যাকৰ্ষণ শক্তিৰ কোনো প্ৰভাৱ নাথাকে। এনেকুৱা নহয় যে আমি থিয় হৈ থাকিলে পটকৈ খাদ্যটো সোমাই পৰিব, আৰু আমি উল্টাকৈ থাকিলে বস্তুটো সোমাই নাযায়, ওলাইহে যাব বোলে। তেনেকুৱা কেতিয়াও নহয়। ইয়াত তোমাৰ পেৰিষ্টেলটিক মুভমেণ্টৰ থ্ৰুদি খাদ্যবস্তুটো ভিতৰলৈ সোমায়। পেৰিষ্টেলটিক মুভমেণ্টটো কি হয়, বস্তুটো ধৰি লোৱা এনেকুৱাকৈ গৈ থাকিব। এবাৰ সংকোচন হ'ব, খাদ্যবস্তুটো এইখিনিত আছে, তাৰপিছত আকৌ এইটো এনেকৈ সংকোচন হ'ব, আকৌ এনেকৈ ফুলি যাব। ঠিক আছে, বস্তুটো অকণ আগুৱাই যোৱাৰ লগে লগে আকৌ এইখিনি তোমাৰ আকৌ এনেকৈ সংকোচন হৈ যাব। ঠিক আছে, বস্তুটো এনেকৈ এবাৰ আগুৱাই যাব, এইটো পিছটো সংকোচন হৈ আহিলে, এইটো ফুলি আহিলে, হ'লে তাৰপিছত আকৌ তোমাৰ এইখিনিও এবাৰ, ইয়াৰ পিছত এইটো যেতিয়া বস্তু খাদ্য এইখিনি পাবগৈ, তেতিয়া এইখিনি তোমাৰ আকৌ সংকোচন হৈ যাব। ঠিক আছেনে, বস্তু তেনেকুৱাকৈ সংকোচন আৰু সম্প্ৰসাৰণৰ থ্ৰুদি আগুৱাই গৈ থাকে খাদ্যবস্তুটো। ঠিক আছে, এইটো কি বুলি কয়, পেৰিষ্টেলটিক মুভমেণ্ট, পেৰিষ্টেলটিক গতি বুলি কয়। এই বস্তুটো মনত ৰাখিবা। এই মুখ গহ্বৰত যে আমাৰ খাদ্যবস্তুৰ পাচন আৰম্ভ হ'ল, আমাৰ মুখ গহ্বৰত কি হ'ল, প্ৰথম শৰ্কৰাখিনিক লালটি এমাইলে যে তোমাৰ সৰল শ্ৰেণীলৈ ভাগি দিলে। তাৰপিছত এই যে তোমাৰ মুখ গহ্বৰৰ পৰা এই খাদ্যনলীটো তললৈ আহিব, এই ৰাস্তাটোত কিন্তু কোনো ধৰণৰ পাচন নহয়। ইয়াত ডাইৰেক্ট তললৈ গুচি আহি পেলাই এই তোমাৰ পাকস্থলী পালে, এইটো দেখিছেনে, পাকস্থলীটো ষ্টমাক যে কয়, ষ্টমাক পালেহি। এতিয়া ষ্টমাকত কি হয়, ষ্টমাকত অলৰেডি মানে তোমাৰ হাইড্ৰক্লৰিক এচিড থাকে। ষ্টমাকত কি থাকে, HCl থাকে, হাইড্ৰক্লৰিক এচিড থাকে। ঠিক আছে, ষ্টমাকত থাকে হাইড্ৰক্লৰিক এচিড, তাৰপিছত পেপচিন বুলি এটা তোমাৰ হেৰি থাকে, এনজাইম এটা থাকে, পেপচিন, আৰু তোমাৰ শ্লেষ্মা থাকে। এতিয়া হাইড্ৰক্লৰিক এচিডৰ কাম কি, হাইড্ৰক্লৰিক এচিডে এই ষ্টমাকৰ ভিতৰখন ইয়াৰ তোমাৰ মিডিয়ামটো মানে তোমাৰ আমলিক কৰি তোলে, মানে এচিডিক কৰি তোলে। ঠিক আছে, এচিডিক কৰি তোলে। আৰু হাইড্ৰক্লৰিক এচিডৰ 2 নম্বৰ কামটো হৈছে, এই খাদ্যবস্তুত যিবিলাক আমাক সোমাই আহোঁতে কিছুমান অনুজীৱ, কিছুমান বেক্টেৰিয়া থাকি যাব ন খাদ্যত লাগি পেলাই, সেইবিলাক তোমাৰ ইয়াত ধ্বংস কৰে। হাইড্ৰক্লৰিক এচিডৰ এই দুটাই কাম। যে আমলিক কৰি তোলে মিডিয়ামটো, ইয়াৰ কাৰণ এইটোৱে যে আমলিক কৰিলেহে এই পেপচিনে কাম কৰিব, নহ'লে পেপচিনে কাম নকৰে। এই পেপচিনে আকৌ তোমাৰ প্ৰটিনৰ ওপৰত, P ফৰ পেপচিন, P ফৰ প্ৰটিন, পেপচিনে কিহৰ ওপৰত কাম কৰিব, প্ৰটিনৰ ওপৰত কাম কৰিব। ঠিক আছে, এতিয়া যেতিয়া তোমাৰ খাদ্যবস্তু ইয়াত পালেহি, ইয়াত পেপচিনে তোমাৰ কাম কৰি পেলাই ইয়াত থকা প্ৰটিনক তোমাৰ কিহলৈ ভাগিব, সৰল এমিনো এচিডলৈ প্ৰটিনক ভাগি পেলাব। ঠিক আছে, ইয়াত তোমাৰ কমেও 4-5 ঘণ্টামান থাকি পেলাই লাহেকৈ ইয়াৰ পৰা বাহিৰলৈ ওলাই যায়। ঠিক আছে, ইয়াৰ পৰা প্ৰটিনটো হ'ল ন, ইয়াৰ পৰা ওলাই পেলাই এইখিনি ডিউডেনাম বুলি কয়, ডিউডেনাম হৈ পেলাই তোমাৰ ক্ষুদ্ৰান্ত, এই যে পাক খাই আছে যে, পাক খাই থকাবিলাক ক্ষুদ্ৰান্ত। ইয়াৰ আগতে মই আৰু এটা কথা কোৱাই নাই, তোমাৰ আমাৰ গোটেই খাদ্য নলীডাল যে, আমাৰ গোটেই পাচন প্ৰক্ৰিয়াটো যে, ইয়াত তোমাৰ 2টা পাৰ্টত ভাগ কৰা আছে। ঠিক আছে, 1 নম্বৰ এটা হৈছে তোমাৰ এই খাদ্যনলী। ঠিক আছে, খাদ্যনলী মানে তোমাৰ এলিমেণ্টাৰী কেনেল। ঠিক আছে, ইয়াৰ পৰা এই মুখৰ পৰা একেবাৰে পায়ুলৈকে গোটেই এডাল তোমাৰ পূৰা দীঘল, এডাল মেলি দিলে না মস্ত দীঘল হ'ব এনেকুৱাকৈ। ঠিক আছে, এইটো 9 মিটাৰ বোলে, 9 মিটাৰ দীঘল। ঠিক আছে, আৰু ইয়াত তোমাৰ কিছুমান পাচক গ্ৰন্থ থাকে।
গ্ৰন্থি থাকে গ্ৰন্থিবিলাক আছে গ্লেণ্ড থাকে তোমাৰ এইটো হৈছে লিভাৰটো হৈছে ইয়াত তোমাৰ অগ্নাশয় আছে এইবিলাক তোমাৰ ইয়াত গ্ৰন্থি হয় এতিয়া তোমাৰ ইয়াৰ পৰা ওলাই পেলাই কি হ'ল ক্ষুদ্ৰান্তত সোমাই গ'ল ইয়াৰ পৰা ওলাই ক'ত সোমালে ক্ষুদ্ৰান্তত সোমাই গ'ল হ'ল ক্ষুদ্ৰান্তত সোমোৱাৰ পিছত কি হয় এই যে তোমাৰ লিভাৰটো যে আছে আমাৰ এই লিভাৰটোৰ কাম কি আমাৰ লিভাৰটোৰ কাম হৈছে লিভাৰটোৱে পিত্তৰস উলিয়ায় কি উলিয়ায় পিত্তৰস ঠিক আছে পিত্তৰস উলিয়ায় লিভাৰটোৱে এই পিত্তৰসটো কেনেকুৱা হয় পিত্তৰসে কি কৰে পিত্তৰসটো ওলাই পেলাই তোমাৰ এইখিনিতে গল ব্লাডাৰ আছে ঠিক আছে গল ব্লাডাৰত পিত্তৰসটো জমা হৈ থাকে ঠিক আছে পিত্তৰসটো জমা হৈ থাকে তাৰপিছত এই যেতিয়া তোমাৰ খাদ্যবস্তুটো ইয়াৰ পৰা ওলাই পেলাই হেৰি পাবগৈ ক্ষুদ্ৰান্ত পাবগৈ তেতিয়া গল ব্লাডাৰে পিত্তৰসটো ৰিলিজ কৰি দিয়ে আৰু এই খাদ্যবস্তুখিনিত লাগি যায়হি তেতিয়া কি হয় খাদ্যবস্তুৰ মিডিয়ামটোক ন পিত্তৰসে দুটা কাম কৰে পিত্তৰসে প্ৰথমটো খাদ্যবস্তুটো ইয়াত থাকোঁতে কি হৈ আছিল ইয়াত তোমাৰ এচিডিক আমলিক মিডিয়াম হৈ আছিল ন আমলিক হৈ আছিল তেতিয়া পেপচিনে কাম কৰিছিল এতিয়া যেতিয়া ক্ষুদ্ৰান্তত পৰিলেহি ক্ষুদ্ৰান্তত পৰাৰ লগে লগে পিত্তৰসে যেতিয়া ক্ষুদ্ৰান্তত আহি পেলাই খাদ্যবস্তুখিনি লগ লাগি পেলাই খাদ্যবস্তুটোক এবাৰ বেছিক মিডিয়াম কৰি দিব ঠিক আছেনে বেছিক কৰি দিব ক্ষাৰকীয় মিডিয়াম কৰি দিব ঠিক আছে বেছিক কৰি দিয়াৰ পিছত ইয়াত আকৌ তোমাৰ অগ্নাশয়ৰ পৰা তিনিটা ওলাই সাধাৰণতে অগ্নাশয়ৰ পৰা তিনিটা তোমাৰ এনজাইম ওলাব সেই এনজাইমকেইটাই ইয়াত কাম কৰিব আৰু এইটো কাৰণে বেছিক মিডিয়াম কৰি দিয়া হয় কাৰণ অগ্নাশয় এনজাইমকেইটাই বেছিক মিডিয়ামতহে কাম কৰে যেনেকৈ আগতে পেপচিনে আমলিক মিডিয়ামত কাম কৰিছিল 1 নম্বৰ কাম সেইটো পিত্তৰসৰ 2 নম্বৰটো পিত্তৰসৰ আৰু এটা কাম হৈছে যে ইয়াত যিবিলাক চৰ্বিবিলাক থাকে এতিয়া চোৱা আমি দেখিলোঁ শৰ্কৰাটো ইয়াতে ভাগা গৈছে তাৰপিছত ইয়াত কি হৈছে প্ৰটিনটো ভাগা গৈছে চৰ্বিটোতো এতিয়ালৈকে একো হোৱা নাই চৰ্বিটো আছে চৰ্বিটো মানে কি হয় চৰ্বিটো অলপ জটিল হয় আৰু এইটো অকণ তোমাৰ ডাঙৰ হয় তাৰ অণুবোৰ সেইটো কাৰণে ইয়াক সৰল অণুলৈ ভাগাত কিহে সহায় কৰে পিত্ত লৱণে সহায় কৰে পিত্ত লৱণে সহায় কৰে ইমালচিফিকেশ্যন বুলি কোৱা হয় ইয়াক এইটো প্ৰশ্ন আহিও থাকে ইমালচিফিকেশ্যন হয় ইয়াত চৰ্বি অণু কোনে কৰে ইমালচিফিকেশ্যন পিত্ত লৱণে কৰে ঠিক আছে পিত্ত লৱণে ইয়াক তোমাৰ সৰল অণুলৈ ভাগি দিয়ে এতিয়া এই অগ্নাশয় কোনটো চোৱাচোন এইটো যে আছে এইটো হয় অগ্নাশয় ঠিক আছে এই অগ্নাশয়ে কি কৰে সাধাৰণতে তিনিটা তোমাৰ এনজাইম উলিয়াই এটা আছে এমাইলেজ এটা আছে ট্ৰিপচিন এটা আছে লাইপেজ চোৱা ট্ৰিপচিন পেপচিন একে নিচিনা লাগিছেনে তাৰমানে এইকেইটা কিহত কাম কৰে প্ৰটিনত কাম কৰে এমাইলেজটো আগতে পাইছিলোঁ লালতি এমাইলেজে কিহত কাম কৰে শৰ্কৰাত কাম কৰে এতিয়া অগ্নাশয়ৰ পৰা ওলোৱা এমাইলেজেও কিহৰ কাম কৰিব শৰ্কৰাৰ ওপৰতে কাম কৰিব হয়নে তাৰপিছত এইটো লাইপেজে কিহৰ ওপৰত কাম কৰে লাইপেজে কাম কৰে চৰ্বিৰ ওপৰত ঠিক আছে লাইপেজে চৰ্বিৰ ওপৰত কাম কৰিব হ'ল এতিয়া এই অগ্নাশয়ৰ পৰা যিকেইটা তোমাৰ নিঃসৰণ হ'ল সিহঁতে কি কৰিব ইয়াৰ ওপৰত কাম কৰিব সাধাৰণতে কি হয় আমি যে মুখৰ পৰা খাই পেলাই পঠিয়ালোঁ ইয়াত যে তোমাৰ শৰ্কৰাখিনি ভাগ খালি ইয়াত এনেকৈ নহয় যে গোটেই শৰ্কৰাখিনি তোমাৰ ভাগ গ'ল কিছুমান শৰ্কৰা থাকি গ'ল ঠিক আছেনে পটাপটটো আমি গিলি দিওঁ ন কিছুমান শৰ্কৰা থাকি গ'ল তাত গৈ পেলাই এইখিনি তাত আকৌ ভাগা যাব ঠিক আছে ইয়াত কিছুমান প্ৰটিন থকা গ'ল সেইখিনি তাত ইয়াত ভাগা যাব ঠিক আছে এতিয়া এই ক্ষুদ্ৰান্তটো 6 মিটাৰ দীঘল এই 9 মিটাৰৰ ভিতৰত 6 মিটাৰ তোমাৰ ক্ষুদ্ৰান্তটো পাক খাই যে আছে ইয়াক এইটো কাৰণে ক্ষুদ্ৰান্ত বুলি কোৱা হয় যে তোমাৰ এইটো সৰু চাইজত ঠিক আছে সৰু এনেই দিখাতটো দীঘল হয় কিন্তু তোমাৰ এইটো চাইজত সৰু এইটো কাৰণে ক্ষুদ্ৰান্ত আৰু এইডাল যে তোমাৰ পাক খাই আছে এনেকৈ ডাঙৰকৈ এইডালক কয় বৃহদন্ত কাৰণ এইডাল চাইজত ডাঙৰ হয় ঠিক আছে আৰু চোৱা ইয়াত বস্তুখিনি চোৱা কি আছে গ্ৰাহনলী আছে গ্ৰাহনলী মানে কি খাদ্যনলী হ'লে তো পাকস্থলী আছে ক্ষুদ্ৰান্ত আছে বৃহদান্ত তাৰপিছত এপেণ্ডিক্সটো কৈ আছোঁ বাৰু কি বস্তু অগ্নাশয় যকৃত পিত্তনলী মানে কি গল ব্লাডাৰটো হয়নে পিত্তস্থলী তাৰপিছত এই মধ্যস্থতা যে এইটো হাওঁফাওৰ লগত ৰিলেটেড যেতিয়া হাওঁফাও পঢ়াম তেতিয়া মধ্যস্থতাৰ কাহিনীটো ক'ম ঠিক আছে এই ডায়েগ্ৰামটো আছে এইটো এটা ডাঙৰ ডায়েগ্ৰাম চ' ইয়াত কি আছে মাউথ আছে চেলেব্ৰি গ্লেণ্ডছ আছে লিভাৰ আছে ইছ'ফেগাছ একচুৱেলি খাদ্যনলীটো তাৰপিছত কয় এইটো ষ্ট'মাক এইটো পেংক্ৰিয়াছ ঠিক আছে এইটো গল ব্লাডাৰ এইটো স্মল ইণ্টেষ্টাইন এইটো লাৰ্জ ইণ্টেষ্টাইন হয়নে এইটো এপেণ্ডিক্স দিছ ইজ কল্ড ৰেক্টাম আৰু এইটো আছে আমাৰ বেক ভিউ পষ্টেৰিয়ৰ ভিউ ঠিক আছে বেক ছাইডৰ পৰা আমাৰ ডাইজেষ্টিভ ছিষ্টেমটো দেখিবলৈ এনেকুৱা লাগে ঠিক আছে নে এইটো অগ্নাশয়টো এইটো ফালে আছে দেখিছা নাই এইটো অগ্নাশয়টো হ'ল এতিয়া চ' ইয়াত লিখা আছে মই কি কৈছিলোঁ যে পাকস্থলীত তোমাৰ পেপচিন থাকে আৰু মিউকাছ থাকে শ্লেষ্মা থাকে হয়নে এই শ্লেষ্মাটো মানে কি জানা এই যে পিছল হৈ যায় নে খাদ্য বস্তুটো সেই পিছল কৰি ৰাখে এইটো হৈছে শ্লেষ্মা তাৰপিছত কি হয় স্ফিনষ্টাৰ বুলি এটা বস্তু এটা আছে ঠিক আছে স্ফিনষ্টাৰ বস্তুটো হৈছে
এই দৰ্জাৰ নিচিনা এইটো মানে বন্ধ কৰি ৰাখে। তেতিয়াহ'লে এতিয়া খাদ্য নলী স্ফিনষ্টাৰ আমাৰ দেহত কেইবাটাইটো থাকে। এইখিনিত এটা আছে স্ফিনষ্টাৰ, ঠিক আছে, এইখিনিত এটা আছে স্ফিনষ্টাৰ, ঠিক আছে, আৰু ইয়াতো আছে স্ফিনষ্টাৰ। স্ফিনষ্টাৰৰ কাম হৈছে যে ইয়াৰ পেশীৰ সংকোচনৰ দ্বাৰা পাচক নলীৰ পাছৰ অংশ ক্ষুদ্ৰান্তলৈ প্ৰেৰণ কৰা হয়। ই মানে কি হয়, বস্তুটোক আহিবলৈ ৰখাই দিয়ে, ঠিক আছে, বস্তুটো আহাত ৰখাই দিয়ে আৰু পাকস্থলীৰ পৰা ওলাই যোৱাটো ৰখাই দিয়ে। তাৰমানে পাকস্থলী এটা নিৰ্দিষ্ট টাইমলৈকে থাকিব লাগিব ন, 4 to 5 আৱাৰ্ছলৈকে থাকিব লাগিব তোমাৰ পাকস্থলীত, সেইটো কাৰণে স্ফিনষ্টাৰে ৰখাই দিয়ে, ঠিক আছে। এতিয়া চোৱা ইয়াত লিখা আছে তৃণভোজী প্ৰাণীৰ ক্ষেত্ৰত কি হয়, ক্ষুদ্ৰান্তটো দীঘল হয়। কিহৰ কাৰণে? কাৰণ আগতে তোমালোকে পাইছে যে তৃণভোজী প্ৰাণীবিলাকে কি কয়, প্ৰথম বস্তু খাদ্যটো খায়, তাৰপিছত আকৌ উলিয়াই আনি পাগলি থাকে কিবা তাত চেলুলজৰ কাৰণে, ঠিক আছেনে। এতিয়া তোমাৰ তৃণভোজী খাদ্য প্ৰাণীবিলাকৰ ক্ষেত্ৰত তোমাৰ খাদ্যবস্তু হজম কৰিবলৈ সময় লাগে, সেইটো কাৰণে তাৰ ক্ষুদ্ৰান্তটো বেছি দীঘল হয়। আৰু তোমাৰ যিবিলাক আমি জন্তু মাংস গ্ৰহণ কৰা জন্তু আছে, মাংসভোজীবিলাকৰ, সিহঁতৰ কি হয়, সিহঁতৰ ক্ষুদ্ৰান্তটো চুটি হয়। কিহৰ কাৰণে চুটি হয়? কাৰণ সিহঁতক বেছি সময় নালাগে পাচন কৰোঁতে। অলৰেডি তোমাৰ যিবিলাক হৰিণা চৰিণা খায়, সিহঁতি তোমাৰ পাচন কৰিয়ে দিয়ে ন, বস্তুটো সৰলনে ভাগিয়ে দিয়ে, সেইটো কাৰণে সিহঁতক বেছি সময় নালাগে। ওপৰত কাম কৰে, ট্ৰিপচিনে প্ৰটিনৰ ওপৰত কাম কৰে, আৰু লাইপেজে কিহৰ ওপৰত কাম কৰে, চৰ্বিৰ ওপৰত কাম কৰে। এইকেইটা মনত ৰাখিবা, এমাইলেজ, ঠিক আছে, পেপচিন, ট্ৰিপচিন, লাইপেজ, ক'ত পায়, কি ওপৰত কাম কৰে, ঠিক আছে। এইকেইটা কিহৰ কৰে, এমিনো এচিড, তোমাক কিহৰ প্ৰটিনক ভাগি এমিনো এচিড, শৰ্কৰা কিহলৈ, গ্লুক'জলৈ, আৰু চৰ্বিক কিহলৈ, ফেটি এচিড আৰু গ্লিচাৰললৈ ৰূপান্তৰিত কৰে। এই বস্তু লাগিব, ঠিক আছেনে, এইটো মনত ৰাখিবা। এতিয়া চোৱা, এই যে ক্ষুদ্ৰান্তটো যে পালোঁ আমি, চব পকাই এনেকৈ যে আছিলে ক্ষুদ্ৰান্তৰ বেৰত কি থাকে জানা, কিছুমান এনেকৈ আঙুলিৰ নিচিনা প্ৰৱৰ্তক কিছুমান থাকে, ঠিক আছে, এনেকৈ আঙুলিৰ নিচিনা প্ৰৱৰ্তক থাকে। এইবিলাকক কি বুলি কয় জানা, ভিলাই বুলি কয়। এইবিলাকক কি বুলি কয়, এইটো চব ভিলাই, ঠিক আছেনে, ভিলাই বুলি কয়। এই আঙুলিৰ নিচিনা প্ৰৱৰ্তক এই ক্ষুদ্ৰান্তত আহি পেলাই, যেতিয়া খাদ্যটো আহি পেলাই ক্ষুদ্ৰান্তত সোমালেই, ক্ষুদ্ৰান্তত পাচন কি হ'ল, কমপ্লিট হৈ গ'ল, ক্ষুদ্ৰান্তত পাচন কমপ্লিট। এই ভিলাইবিলাকে এতিয়া কি কৰিব, সেই পাচন কমপ্লিট মানে কি, খাদ্য গোটেই উপাদানবিলাক কি সৰল অণুলৈ ভাগা গ'ল। এতিয়া এই সৰল অণুবোৰ ভিলাইবিলাকে শোষণ কৰি তেজৰ থ্ৰুদি আমাৰ বডিলৈ পঠিয়াই দিব, ঠিক আছেনে। এতিয়া খাদ্যবস্তুটো ভিলাই তোমাৰ শোষণ কৰিলে, শোষণ কৰাৰ পিছত তোমাৰ এতিয়া ক্ষুদ্ৰান্তৰ পৰা ওলাই খাদ্যবস্তুটো বৃহদান্তলৈ যাব। এতিয়া চোৱা, খাদ্যবস্তুটো ক্ষুদ্ৰান্তৰ পৰা ওলাই পেলাই যেতিয়া বৃহদান্তলৈ যায়, খাদ্যটো এই ক্ষুদ্ৰান্তৰ পৰা ওলাই পেলাই বৃহদান্তলৈ যায়, এইখিনিতে আছে তোমাৰ এপেণ্ডিক্স, ঠিক আছে, এইটো আমাক নলগা পাৰ্ট এটা হয় বডিত। চ' কেতিয়াবা খাদ্যবস্তুৰ কিছুমান টুকুৰা এই তোমাৰ এপেণ্ডিক্সটোত সোমাই যায়, ঠিক আছেনে, কেতিয়াবা সোমাই যায়, আৰু তেতিয়া বহুত বিষ হয়। সেইটো কাৰণে ডক্টৰে কি কৰে, যেতিয়াই মানুহক কোনোবাই অপাৰেশ্যন কৰে ন, তোমাৰ এনেই মানে পেটটো ফালিব লগা হ'লে আৰু এপেণ্ডিক্সটো কাটি দিয়ে, কাৰণ এইটো নালাগা বস্তু ন, পিছত প্ৰব্লেমহে কৰিব। এতিয়া তোমাৰ কি হয়, খাদ্যবস্তুটো এই বৃহদান্তৰ মাজেৰে এনেকৈ যাব, তো বৃহদান্তৰ মাজেৰে যাওঁতে বৃহদান্তটো সাধাৰণতে একচুৱেলি ভিলাই নিচিনা তোমাৰ কিছুমান আঙুলিৰ নিচিনা প্ৰৱৰ্তক থাকে। এইবিলাকে কি কৰে, ইয়াত অতিৰিক্ত পানীভাগ শোষণ কৰি লয়, ঠিক আছে, খাদ্যবস্তুৰ পৰা অতিৰিক্ত পানীভাগ শোষণ কৰি বা লাষ্টত গৈ পেলাই যিখিনি তোমাৰ একেবাৰে তোমাৰ আনডাইজেষ্টেড মানে পাৰ্টটো থাকি যায়, তোমাৰ সেইটো মল হিচাপে বাহিৰলৈ উলিয়াই দিয়া যায়। আৰু ইয়াতো কি হয়, ইয়াতো স্ফিনষ্টাৰ পেশী থাকে, স্ফিনষ্টাৰ পেশীয়ে তোমাক নিয়ন্ত্ৰণ কৰে কোন সময়ত তোমাৰ উলিয়াব লাগিব। সেইটো কাৰণে আমাৰ যেতিয়া টয়লেট নালাগে ন, হ'ল। এতিয়া বুজি পালা, বস্তুখিনি ভালকৈ 2-3বাৰমান শুনিবা, ভিডিঅ'টো 2-3বাৰমান চাবা, তেতিয়া বস্তুটো মনত থাকি যাব। আৰু এইটো যদি ভালকৈ মনত ৰাখিবা, কাৰণ এইটো লিখিব আহি থাকে, ঠিক আছে, লিখিব আহিলে পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিব লাগিব, আৰু একদম ওপৰৰ পৰা তললৈ লিখিব লাগিব, ঠিক আছে, ওপৰৰ পৰা তললৈ লিখিব লাগিব, পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিব লাগিব, আৰু একদম তোমাৰ ষ্টেপ বাই ষ্টেপ কোনটো সময়ত কোনটো তোমাৰ হেৰিয়ে কাম কৰিছে, কোনটো এনজাইমে কাম কৰিছে, গোটেইখিনি বস্তু বহলাই ধুনীয়াকৈ বজাই লিখি দিব লাগিব। হৈ গ'ল, ভিডিঅ'টো বহুত দীঘল হৈ গ'ল, চ' সোনকালে সামৰোঁ আৰু নেক্সট পাৰ্টটো নেক্সট ভিডিঅ'ত চাম। চ' তোমালোকে যদি আমনি পোৱা নাই তেতিয়াহ'লে হেৰি কৰিবা, আৰু ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰি দিবা, কমেণ্ট কৰি দিবা, আৰু বস্তুখিনি ভালকৈ লিখি লোৱা, পঢ়ি লোৱা, ভালকৈ শুনি লোৱা, বুজি লোৱা, ঠিক আছে, অলপ ছাপোৰ্ট কৰা আৰু। বাই, থেংক ইউ।